হেল্ল' আজি ওলাই আহিছোঁ দেওবাৰ বুলি ছুটি লৈ তাকে সপ্তাহটোত এদিনেই সময় পাওঁ দেওবাৰ দিনটোত আজি ফুৰিবলৈ আহিছোঁ অকণমান জেগা এডোখৰলৈ যাওঁ আপোনালোককো দেখাম গৈ পাই পিনে ক'ম আগেয়ে কৈ নিদিছোঁ যেনিবা গৈ পাই দেখাই আছোঁ ডাইৰেক্ট ৰ'ব ভিডিঅ'টোৰ থাম্বনেইলটো দেখি সকলোৱে গম পাইছে চাগে ক'লৈ আহিছোঁ তথাপিতো ভিডিঅ'টো এবাৰ শেষলৈকে চাব ভাল লাগিব বুলি আশা কৰিছোঁ আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল থেংক ইউ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ইমানকৈ গাড়ী লৈ মানুহবিলাক আহিছে বাপৰে বহুত মানুহ আহে দেই চাবলৈ বহুত ভাল লাগিব যেন লাগিছে ভিতৰত গৈ পিনে বলকচোন চাওঁচোন কিনো আছে ভিতৰত বাপৰে বাপ মানুহ ইমান ভিৰ হৈছে মানে বিটু মানে আগত গৈ ৰাস্তা চাই আহিলেগে বোলে ৰাস্তাটো দেখিলে কিন্তু মানুহ সোমাব নাদিয়া হেনো লাইনত গ'লেহে সোমাব দিব বোলে তাকে সোমাই লওঁ আগত চাওক মানুহ কিমান ভিৰ হৈছে কমচে কম 15-20 মিনিটমান লাইন পতাৰ পিছত গেটখন আহি পাইছোঁ এইখন গেটখন ইয়াতে সোমাব দিছে গেটত মানুহ ভিৰ চাওক ओए नीला में आ गया यार सुन आज क्या आ रहा है महिला में आ गया ओ भाई हुमा আহিলো ভিতৰলে জানতেন बाप रे बाप मानो भी साफ मानो ओ এইবিলাকৰ কি কয় এইবোৰ কেলে দিছে মোনাবিলাক যে দিছে যে জোতা পিন্ধি বোলে ভিতৰলৈ সোমাব নিদিয়ে হেনো এই জোতাযোৰ খুলিবৰ কাৰণে মই এইটো লৈ আহিছোঁ জোতাযোৰ ভৰাই থৈ যাব লাগিব ইয়াত দুটাৰ ভিতৰলৈ যাওঁ চাওঁচোন ভিতৰত কিনো দেখো জোতা পিন্ধি যাব নিদিয়ে ইয়াত জোতাযোৰ ৰাখিব লাগিব ইয়াতে এইবোৰ মোনাবিলাকত জোতা ভৰাই ভৰাই নিছে এইটো লিখা আছে চাওক জোতাযোৰ ৰাখি লওঁ দেই কতে ৰাখিব লাগে আগে বঢ়ো
ভিতৰৰ পৰা ওলাই আহিলোঁ চাই মানে যেনেকৈ বাহিৰত কৈছিলে না কথাবিলাক এইটো বিশ্ব সাৰ্বজনীন চব ধৰ্মৰ মানুহবিলাকে এইটো ইয়াত আহিব পাৰে, মন্দিৰত সোমাব পাৰে। বাহিৰত গাইডে কিবাকিবি কথা কৈছিলে, তেতিয়া ভাবিছিলোঁ ভিতৰত কিবাকিবি মূৰ্তি চূৰ্তি তেনেকুৱা কিবাকিবি হ'ব থাকিব বুলি প্ৰাৰ্থনা কৰিবৰ কাৰণে ন। কিন্তু একোৱে তেনেকুৱা নাই, বছ হেৰি আছে কিবা ডাঙৰকৈ এনেকৈ চকী বনাই ৰাখিছে লাইনকৈ। আগত একো নাই মানে শুদ্ধ বগাকৈ এনেকৈ চিচা লগোৱা আছে। তাতে যোনে যি প্ৰাৰ্থনা কৰিব বিচাৰে কৰিব পাৰিব মানে সেনেকুৱা কথা কৈছে আৰু তেনেকৈ বিশেষ মন্দিৰ বুলিবলৈ নাই। ভাল লাগিল চাই, বহুত ভাল লাগিল যেনিবা। আহিব আপোনালোকেও দিল্লীলৈ। যদি মেট্ৰ'ত আহে তেতিয়া কালাজী মন্দিৰ বুলি মেট্ৰ' ষ্টেচনটো আছে। কালাজী মন্দিৰ মেট্ৰ' ষ্টেচনৰ পৰা খোজকাঢ়ি আহিলেও হ'ব, মানে 500 মিটাৰমানতে পাই যাব। আহিব, আকৌ লগ পাম ভিডিঅ'টো শেষত। চালোঁ ভিতৰত ভালে লাগিলে বাৰু। গোটেই এৰিয়াটো ঘূৰিলোঁ, মানে যোনফালে ঘূৰিলোঁ সেই একেই দেখি আৰু বেলেগ একো চাবলগীয়া নাই যে সিফালে চাই দিলোঁ তাকেই দেখি, ইফালে চাই দিলোঁ তাকেই দেখি। ঠিক আছে, তথাপি ভালে লাগিল বাৰু, বহুতখিনি ভাল লাগিল। মনটো কিবা এটা ভাল লাগি থকা নাই, হ'লে অলপ বেমাৰ হৈ আছিলে, ওলাই আহিলোঁ। এতিয়া ভালো লাগিছে। মাত খাই অকণমান গম পাইছে চাগে, মানে জ্বৰ হৈছিল, এতিয়া ভাগিছে মাতটো। তাৰপিছত ভালেই লাগিল। সেইটো ইনফৰ্মেশ্যন হাউচ বোলে, তাত মোৰ চিধাকৈ আছে যে, মানে এইটো কেতিয়া বনাইছিল কি কথাবিলাক গোটেইবিলাক ইয়াতে লিখা আছে হেনো। ইয়াত সোমাই পিনে চাব পাৰে, পঢ়িব পাৰে, প্ৰতিটো ভাষাতে লিখা আছে। আমি অসমীয়া মানুহবিলাকৰ কাৰণেও লিখা আছে ইয়াতে, অসমীয়াটো কিতাপ পোৱা যাব ইয়াৰ বিষয়ে জানিবৰ কাৰণে। বাই বাই লটাছ টেম্পল, বাই বাই।